তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে। জাতীয় পতাকা বুলি ক'লেই স্বাধীনতা দিৱসৰ কথা মনলৈ আহিলেই আমাৰ মনত শৈশৱৰ দিনবোৰৰ কথা ভাহি আহে। সজীৱ হৈ পৰে সেই স্মৃতিবোৰ। ভাৰতবৰ্ষৰ স্বাধীনতাৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ। এই উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া উদযাপন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ। ইয়াৰ সৈতে সংগতি ৰাখি প্ৰতিগৰাকী দেশবাসীক স্বদেশ প্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ কৰিবলৈ অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ আমাৰ দেশত এটি পৰিকল্পনা কৰা হৈছে ঘৰে ঘৰে জাতীয় পতাকা। আহক আমি প্ৰত্যেকেই নিজৰ প্ৰিয়জনৰ সৈতে চৰকাৰী বা বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, আমাৰ বাসগৃহ আৰু অনুষ্ঠান প্ৰতিষ্ঠানত জাতীয় পতাকা উত্তোলন কৰোঁ আৰু আমি সকলোৱে প্ৰতিগৰাকী অসমবাসীয়ে ঘৰে ঘৰে জাতীয় পতাকা উৰুৱাওঁ। একতা ভাতৃত্ববোধৰ যি চিন্তা তাক আমি আমাৰ এই কাৰ্যৰ দ্বাৰা সবল কৰোৱা হওক।